তো হেল্ল' গাইজ, গুড মৰ্ণিং ফ্ৰম আমাৰ ঘৰ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মইতো একদম বিন্দাজ আছোঁ। আৰু এতিয়া যাই আছোঁ আমি বেৰত, মানে মই আছোঁ শ'লমাৰীত। মই থাকিলেতো পুতু আহিবই, ইফালে পুতু আৰু মই, এফালে সোণা আছে। আমি গোটেইকেইটা এতিয়া যাম বেৰত, কিবা কিবি লৈ আহোঁ যায় বস্তু। ঘৰতো নিব পাৰিম, এতিয়াও খাব পাৰিম নেকি, লৈ আহোঁ যায়। আৰু এইটো ৰাস্তাটো মই আগতে আপোনালোকক দেখাইছোঁ, বঢ়িয়া সেউজীয়া মাজে মাজে ৰাস্তাটো। কিন্তু এতিয়া অলপ সেউজীয়াৰ পৰা উঠি দিয়ে, কাৰণ ধান পকাৰ সময় হৈছেতো। আৰু পুতুৰ ফটো উঠবা লাগি পোষ্ট দি আছে, শিকাই আছে আমাৰ আইনুৱে, মানে শুনাই। আৰু মই ভিডিঅ' কৰি আছোঁ, তাক গম পোৱা নাই। আৰু তিনিটায়ে ফাল্টু কৰি কৰি এনেকৈ খোজকাঢ়ি যাই আছোঁ, মৰ্ণিং ৱাকো কৰাৰ নিচিনা হৈছে। এই যে 7টা বাজি গ'ল দেই, পূৰা ঘুমাইছোঁ ইয়াতে। ঘৰত থাকিলে এবাৰ মায়ে গালি পাৰি থাকে, ইয়াতে আৰু আইতাই ইমান গালি চালি নাপাৰেতো, সেইকাৰণে ঘুমাইছোঁ। 7টামান বজালৈকে ঘুমাইছোঁ, ঘুমাই উঠি এতিয়া আহিছোঁৱে। এই শুনাই মাজে মাজে পোষ্ট শিকি আছে, মাকে আকৌ পোষ্ট দি থাকে দেই। মই গাইছোঁ, শুনি থাকছোঁ তুমি। আৰু আহি পেলাই আমি আমাৰ মিছনত লাগি গৈছোঁ পূৰা। কি সেইটো? এইটোতো বিয়া। লৈ বনাটো লৈ দিয়ে আহিবা কয়, ইমান মাকৰ কথা শুনে ঐ। এৰে দিম লৈ নাই আছি নাজো, এনে কৈছি মোনাত ভৰ, মোনাটো লৈ ভোলে মাছে খাই কোনে কোনে ভাল পায় এটা কমেণ্ট কৰি দিবি দেই। মই কিন্তু বহুত ভাল পাওঁ ভোল, মানে জিংকে হ'লেও ভাল পাওঁ, মাছে দি বনালেও ভাল পাওঁ, ভাজিলেও ভাল পাওঁ, ভাল পাওঁৱে আৰু। নহয় লেচেৰা তোমাক লৈ যাওঁ। ইমান মখা গোটেই মখা চিঙা নালগে নহয় ভাই। হেৰি ফুল মই দিমেই ভাই, নচিঙিলে নিম, নিচিঙিলে নহয়। এটা ফুলে বঢ়িয়া কোমল কোমল, এইটা ভাজি খাব পৰা যাব, ভাজি খাব পৰা যাব। ভাল লাগে, চব কাটে নহয় না, বেছিকে দিয়া ভাল লাগে। জলকীয়াবিলাক পকা নাই নেকি? আমি জলকীয়া আৰু আছে ওপৰত। অঁ ফুল লাগি আছে দেখোন, নাই ফুলে ফুল হৈ আছে, চবতে ফুল হয়। সেইবুলি গোটেই মখা এনেকৈ লৈ যোৱাটো ভাল কথা হোৱা নাই নেকি? এইফালে ধান কাটিব পৰা হ'বই আৰু নিজৰে। এইকেইটা গেটৰ চকাত উলিয়াই দিলে তুমি আমি অলপ টকাই ঘটিব পাৰিলোঁ হয়। লপকৈ বাঢ়ি আহে কোমলাই বেয়াও লাগে চিংবা। চিংবা বেয়া লাগে হ'ব নেকি? অঁ বেয়া কিয় লাগে? বহুত ধুনীয়া কোমল আৰু ডাঙৰ হ'ব। হেৰি এই কি বুলি কয়, এই হ'ব দে পিছলৈ চাটনি এখন। ভোল শাক নেচেৰা চেচেৰা লৈ হৈ গৈছে, মোনাটোৰ একখৰা হৈ গ'ল। এতিয়া আমি যাওঁ, আধা ঘৰতো লৈ যাম আৰু এতেও খাম। মানে গাছত থকা দেখা পোৱাখিনি গোটেই পাৰাই গৈছে। এইফালে ধুন্দুলি বুলি কয় এইটো, ধুন্দুলি এইকেইটা সৰু সৰু হৈ আছে, সেইকাৰণে বাজিছে। অকণমান ইয়াতকৈ ডাঙৰ হ'লে এইকেইটাও ছিঙিলা হয় তাই। পিছে ইয়াতে পিছত বস্তুতকৈ বন চোনেদি বেছি হেৰি হৈ আছে, সেইকাৰণে চীনা জোকৰ মানে সংখ্যাটো বেছি। মোক ধৰলাই এডালে, ভয়তে শুনা ভিতৰত অহাই নাছিল। সেইটো ওপৰ ওলমি আছে, সেইটো লাগ নাপাই কাৰণে বাচিছে। হাতী তথাপিও বিচাৰিছিলে তাই, নাপালা বুলিহে। এয়া
মই কৈছোঁ নহয় আধা হৈ গৈছে মোনাটোৰ লৈ যাওঁ এতিয়া ময়ে টাঙবা লাগব অৱস্থা ভৰিৰ গাঁঠি মাৰি আছো মই না গাঁঠিকেইটা ভালকে মাৰ আমি বেৰত থাকিম মন ঘৰত থাকিব সেইটোতো হবাই নৰে আমি আধা আহি পাওঁতে মনো যাই আছে চাইকেলখন লৈ সিহঁত দুটাক দৌৰাই পেলাই মই চাইকেল চলাই আছোঁ আৰু এইবাৰ আমাৰ তিনিটাকো খোজ কাঢ়ি পেলাই পুতি চাইকেলখন লৈ আগত পালা যায় দস্তা বুলি নকলিয়া তো কত দেখাই কিয়া যা তো গাইজ আমি মানে এতিয়া হেৰি শ্বুটিঙত আহিলোঁ ঘৰত আহিলোঁ ঘৰৰ পৰা একদম ডাইৰেক্ট শ্বুটিং পালোঁ আহি ইফালে কল্যাণ দা ইফালে মই এইফালে আমাৰ কেমেৰামেন মামা চুলিকেইটা অলপ বেলেগ ষ্টাইলত লওঁ নেকি দে আহি একদম খুৰী লোৱাটো ঘৰ পালোঁ আহি ইফালে ফটোখনত ময়ে ফটোখন বাৰু কি আনিছোঁ সেইটো আমাৰ মানে শ্বৰ্ট ফিল্মখন চালি আপোনালোকে গমে পাবি নহয় শ্বৰ্ট ফিল্মখন ওলালি মই লিংকটো দিয়ে দিম তেতিয়া আপোনালোকে চাব এইফালে আমাৰ মামাই স্ক্ৰিপ্ট পঢ়ি আছে এতিয়া আকৌ ইয়াতে শ্বুটিং হ'ব আমি যে তাতে গৈছিলোঁ তাতে শ্বুটিং কৰিব নললোৱে আজি প্ৰথম দিনাই বাহিৰত গৈছোঁ শ্বুটিং কৰিব আৰু প্ৰথম দিনাই মানে কৰিব নহ'লোঁ অলপ কৈছোঁ বাৰু বনবিতা আমি মানে মঙলত গৈছিলোঁ শ্বুটিং কৰিব লাগি পটককৈ আহিব লগা হয় আজি শনিবাৰ বন্ধ আছিল হ'লেও বাৰু মামাই কিবা পাৰ্মিশ্যন লৈ অকণমান কৈছে এতিয়া বনবিতা খাম মই নে মামা সৰুতেতো নাখালোৱে এতিয়াই খাৱা বনবিতা মোক ভিডিঅ' চালিয়ে হ'ল মোবাইলত আজি বই ইউটিউব চোৱা বৰ অলপ ইউটিউব চলি আছে তো পাটি এটা দি বিস্কুট আজি দি বিস্কুট না আও দিতে দিয়া তো না আটুগুড়া ভাষাটো গুড়া খাম কদিনে দেখাইছিলোঁ কোনে নাই এদে যাব কৰি আছে কিয়া না যা এনে আমাৰ এনে কৈছে মই পিছে এই মাথা গৰম কৰি দিছিল এই কৈছে এই কি হলে আৰু মোৰ চট শেষ হৈ গৈছে কিন্তু মই কল্যাণদাৰ গাড়ীতে আহিছোঁ কাৰণে এতিয়া তাক ৰখি থাকিব লগা হৈছে আৰু ভিডিঅ'টো আজি এইখিনিতে শেষ কৰি যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিব যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই বাই বাই